রাম হরি হিমন্ত মামা নমস্কাৰ হয় মামাৰ পদ ধূলি ও আমি হিৰে তুলি লওঁ হয় বস্তুৰ দাম বাঢ়িছে আজি মামা কজাই ক ইপিনে মামা আৰু ইপিনে ভাগিন ইপিনে মামা ইপিনে ভাগিন এই মামা আৰু ভাগিনৰ মাজত কি চলি আছে বা কি হৈ আছে সেয়া আমি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিম যদি কিবা ভুল ভ্ৰান্তি হয় মাফ কৰি দিব হয় আগে আগে হিমু মামা পাছে ভাগিন যায় হো মিচিকিয়া হাঁহি মাৰি ভাগিন হত কয় হে আগে আগে হিমু মামা পাছে ভাগিন ও মিচিকিয়া হাঁহি মাৰি ভাগিন হত কয় মৰমৰে ভাগিন হাত পঢ়িছনে না পৰীক্ষা দি খালি কেৱল পাছ কৰে দিম মই হে মৰমৰে ভাগিন হাত পঢ়িছনে না পৰীক্ষা দি খালি কেৱল পাছ কৰে দিম মই হিমু মামা পাছে ভাগিন মৰমৰে ভাগিন হাত পঢ়িছনে না পৰীক্ষা দি খালি কেৱল পাছ কৰে দিম মই হে মৰমৰে ভাগিন হাত পঢ়িছনে না পৰীক্ষা দি খালি কেৱল পাছ কৰে দিম মই হেন কালে আমাৰ হৰেণ ঘুটতে মিস্ত্ৰী যি জগালি এই হৰেণ ঘুটতে হিমু মামাৰ আগত কি ক'লাক সেয়া মই আপোনালোকৰ আগত ক'ম ৰক্ষা কৰা মামা মোক ও মামা চৰণতে পৰো বস্তুৰ দাম ইমান হৈছে কেনেকৈ চলব পাৰো ৰক্ষা কৰা মামা মোক দাম ইমান হৈছে কেনেকৈ পাৰো হয় দিনৰ দিনটো হাজিৰা কৰি 300 টকা পায় 200 টাকাৰ মিঠাতেল 200 টাকাৰ মিঠাতেল সেইকাৰণে আমি ভাগিনসকলে তোমাক কওঁ মামা যোৱা মামা যোৱা গৈ তুমি নতুন দিল্লীলৈ বস্তুৰ দাম কিয় বাঢ়িছে আলোচনা কৰা নতুন দিল্লীলৈ মোদীৰ ভুলুৱা মন আদায় কৰা বহুত সেই ধনেৰে তুমি মামা কৰা এদিন তুমি নতুন দিল্লীলৈ দাম কিয় বাঢ়িছে আলোচনা কৰা ভাগিনসকলৰ দুৰ্দশা দেখি হিমু মামাই
সিদ্ধান্ত ল'লে ও সিদ্ধান্ত ঐ 1 লাখ চাকৰি দি আছো মই চাকৰি দি আছো মই হিমু মামাই সাংবাদিকক মাতি আনি কয় হিমু মামাই সাংবাদিকক মাতি আনি কয় ও আজি আনন্দৰ সীমানা 1 লাখ চাকৰি খোলা পাই আনন্দতে ভাগিনহঁতে অনলাইন কৰবা আনন্দৰ সীমানা 1 লাখ চাকৰি খোলা পায় আনন্দতে ভাগিনহঁতে অনলাইন কৰবা ফেবৰ মাকে ফেচিৰ মাকক কয়